মনটো বৰ আমনি লাগিল, বৰ বিৰক্তিকৰ জীৱন। কি কৰিম? হঠাৎ ফোনটো ৰিচিভ কৰি মই গম পালোঁ, সেই যে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ ছাৰ নিচিনা ঘূৰি ফুৰা সেই মহাশয়ৰ। আচ্ছা। সৌ যে গছজোপা দেখিছা, লাঠামূৰা, তাত মই গৈ দেখিলোঁ পাত নাই, ফুল নাই, ফল নাই। শুনিছিলোঁ তাহানিতে গোচৰ গুৰিত পানী ঢালিবা, কিন্তু মই আগত ঢালি ঢালি দেখিলোঁ অকণ অকণ পাত আহিল। ফল লাগিব নালাগে মই নাজানো, তথাপিও ভাবিছোঁ কোনোবা কুম্ভকৰ্ণৰ ঠাইত আমাৰ হেনো শান্তি নাই। প্ৰাথমিক ভেটিটো ভাঙি ছিঙি যায়, আকৌ কোনোবা লম্ফজম্ফকাৰীয়ে শিক্ষা ব্যৱস্থাৰ উন্নতিকল্পে নতুনত্ব আনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা পাতি সেই পৰীক্ষাৰ মান মৰ্যাদা সাধ্য কৰি যায়। এনেকুৱা ব্যৱস্থা এটা আজিৰ সমাজৰ কি নিৰ্লজ্জ আত্মসমৰ্পণ। মোক যদি সোধে আকাশৰ তৰাটো আনি দিব পাৰিবা, মইতো কাহানিও নাভাবোঁ আকাশৰ তৰা আহি মই তোমাৰ হাতত দিম। কিন্তু মই জানো যে আকাশৰ তৰাটোৰ নিচিনা লেখীয়া তোমাক এটা তৰা মই বনাই দিব পাৰোঁ। হয়তো সেইটো হ'ব প্লাষ্টিকৰ, নহয়তো কাগজৰ, অন্যথা মই ছবি আঁকি তোমাক তৰা দি দিম। তুমিও বুজিবা যে ইংৰাজীত ষ্টাৰ বুলি কয় STAR। ভ্ৰমিলোঁ বহুত বাট, সুদূৰ পাহাৰীয়া ঠাইলৈ গ'লোঁ। পাহাৰীয়া ঠাইত গৈ মৰমৰ ভাই ভনীহঁতৰ সৈতে বাৰ্তালাপ কৰিলোঁ। কোনোবাই কয় ৰামৰো, কোনোবাই কয় হুংৰো, আৰু কোনোবাই কয় কি কয় মই নাজানো। তথাপি হতাশ নহ'লোঁ, নিশিকিলোঁ টেনচন, নিশিকিলোঁ ভাগৰ। 24 ঘণ্টা 7 দিন 12 মাহ কাম কৰিলোঁ। তাৰপিছত আকৌ কিমান বাকী ৰ'ল সুধিলোঁ, তাতেও লাগিল কেনা। হাইৰে আমি অসমীয়া হৈও আমি বিহু পাতিছোঁ, কোনোবা আন্তৰিকতাৰে নিমন্ত্ৰণ কৰিছোঁ। অন্তৰৰ ভাষা বুজিব নোখোজে, হাৰ্টথ্ৰব বুলি কৈছোঁ, কিন্তু ৰাজহুৱা ঠাইত দেখিছোঁ সংস্কৃতিৰ কি বেহা। এয়া কি সংস্কৃতি নে অপসংস্কৃতি? আহিছোঁ ঘৰলৈ, দেখিছোঁ টিনপাতৰ চালিৰ ঘৰ, আগত খেৰৰ আছিল, এতিয়া আকৌ প্ৰকাণ্ড দালান। তুমি বনালা দালান, দালান মোক নালাগে। ইটাৰ ৱাল মোক নালাগে। মোৰ যে বাঁহচুপ আছে, বাঁহচুপ পচি যাব ধৰিছে, বুকুখন বিষাই যায়। পিতাই বাঁহচুপ ৰুইছিলে, ভাবিছিলে মোৰ ল'ৰাটোৱে কিবা কাম কৰিব। দেখিলোঁ দূৰত এজোপা গছ, গছজোপাই মোক ৰিঙাই মাতিছে। মই ওচৰ চাপৰি গ'লোঁ, গছজোপাই কৈছে মোৰ গাত শিল পৰিছে, মই কান্দিব পৰা নাই। কেনেকুৱা আজি কৰোণা আহি গৈছে, প্ৰকৃতিৰ নতুন ৰূপ নেকি? ময়ো ভাবিছোঁ বৰষুণটো এনেকৈ নাহে। আগত আহিছিলে বানপানী, ঘৰ চোতাল সকলো তল গ'ল, মোৰ বাৰীৰ পুখুৰীৰ মাছকেইটিও ওলাই গ'ল। ধন্যবাদ।